আহি গ'ল 1 আগষ্ট। 1 আগষ্টৰ পৰা অসমত বহুকেইটা নতুন আঁচনি আৰম্ভ হ'ব। কি কি আঁচনি কেইটা সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। 1 আগষ্টৰ পৰা ৰেচন দোকানত উপলব্ধ হ'ব চেনি আৰু দাইল। মাত্ৰ 100 টকাত লাভ কৰিব। নিমখ দিলে হয়তো 2-3 টকা বেছি দিব লাগিব পাৰে। পৰৱৰ্তী সময়ত মিঠাতেল দিব। কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ আপডেট। সকলো কৃষকে বনাব লাগিব ফাৰ্মাৰ আইডি। যাৰ ফাৰ্মাৰ আইডি নাই, CSC কেন্দ্ৰত গৈ অতি সোনকালেই বনাই লওক। 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব চেন্সাছ বা লোকপিয়ল। সকলোৱে 15 দিনৰ ভিতৰত অনলাইন যোগে আবেদন কৰিব লাগিব। মাত্ৰ 33টা প্ৰশ্নৰ উত্তৰ দিব লাগিব। 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ টকা সোমোৱা আৰম্ভ হ'ব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল ভাল খবৰ। সকলোৱে ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। 3 আগষ্টৰ পৰাই বেংক একাউণ্টত পোনে পোনে সোমাব টকা। সাজু হৈ থাকক অৰুণোদয় আঁচনিৰ ধন ল'বলৈ। যিসকলৰ বেংক একাউণ্টৰ লগতে আধাৰ কাৰ্ড লিংক নাই, অতি শীঘ্ৰেই লিংক কৰক, অন্যথা টকা নাপাব পাৰে। জিঅ'টেক ঘৰৰ বাবে আবেদন কৰিছে যদি আহি গ'ল ভাল খবৰ। অতি শীঘ্ৰেই নতুন জিঅ'টেক ঘৰৰ তালিকা প্ৰকাশ হ'ব। আত্মসহায়ক গোটৰ মহিলাৰ বাবে ভাল খবৰ। 10 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব গোটৰ মহিলাই। যিসকলে 10,000 টকাৰে ভালদৰে ব্যৱসায় কৰিলে তেওঁলোকক এইবাৰ ডাইৰেক্ট 25,000 টকা দিব। নতুনকৈ আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ বাবে আবেদন। বৰ্তমান নাম কৰ্তনৰ কাম চলি আছে। কোনো সদস্য বা সদস্যাৰ নাম কৰ্তন কৰিব বিচাৰিছে তেন্তে জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ আবেদন দাখিল কৰক। ৰেচন কাৰ্ডৰ নতুন আবেদন আৰম্ভ হোৱাৰ লগে লগেই জনাই দিম। আজি এইকেইটাই আছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। এনেকুৱা নতুন নতুন আপডেট পাই থাকিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট ট্ৰিক্স বাই মমেৰ।